যোৱাকালিৰ দিনটোত ২ নং ৰৌমাৰী গাঁৱত চান মহম্মদ আলী আৰু আজিম আলী নামৰ দুজন ব্যক্তিৰ নেতৃত্বত চৰক পূজাৰ সৈতে জড়িত থকা কেইজনমান যুৱকক যি শাৰীৰিকভাৱে আক্ৰমণ কৰিলে, তাৰ পিছতে যি সংঘাতৰ ঘটনা সংঘটিত হ'ল, এই যে চৰক পূজাৰ সৈতে জড়িত থকা যুৱক কেইজনক যে এই চান মহম্মদ আলী আৰু আজিম আলীৰ নেতৃত্বত যে আক্ৰমণ কৰা হ'ল, এই ঘটনাক আমি ABMC ইতিমধ্যে গৰিহণা জনাইছোঁ, তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। কোনো কাৰণতে কোনো ব্যক্তিয়ে আইন হাতত তুলি লোৱাৰ অধিকাৰ এই ভাৰতবৰ্ষত দিয়া হোৱা নাই। আৰু ধৰ্মীয় কাম কাজত ওলাই যোৱাৰ পিছত কিবা সংঘাতৰ পৰিণতিত এই যুৱকসকলক যে মাৰপিট কৰিল, চৰক পূজাৰ সৈতে জড়িত থকা ব্যক্তিসকলৰ ওপৰত যে আক্ৰমণ চলিল, এয়া কেতিয়াও কোনো এজন মুছলমান সমাজৰ ব্যক্তিয়ে সমৰ্থন কৰা নাই। আমি ABMC সমৰ্থন কৰা নাই। আমি ABMC ইতিমধ্যে তীব্ৰতকৈ তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। আৰু কালিয়েই আমি তামোলপুৰ আৰক্ষীৰ সৈতে কথা পাতি চান মহম্মদ আলী আৰু আজিম আলীক আমি গ্ৰেপ্তাৰ কৰিবলৈ ইতিমধ্যে দাবী জনাইছিলোঁ। আৰু আপোনালোকে নিশ্চয় এইখিনি কথা গম পাইছে যে যোৱাকালিৰ দিনটোতে সেই অঞ্চলৰ স্থানীয় সংখ্যালঘু মুছলমান ৰাইজে চান মহম্মদ আলী আৰু আজিম আলীক তামোলপুৰ আৰক্ষীক কৰায়ত্ব কৰি হস্তান্তৰ কৰিছে বা গতাই দিছে। তো এই ক্ষেত্ৰত তাৰপিছত আপোনালোকে নিশ্চয় জানে যে উক্ত ঘটনাৰ পিছতে উক্ত অঞ্চলত যথেষ্টখিনি ৰাইজ সমাগত হৈছিল, যথেষ্টখিনি ৰাইজ ওলাই আহি সেই অঞ্চলত এই চৰক পূজাৰ সৈতে জড়িত থকা এই যুৱকসকলক আক্ৰমণ কৰা ঘটনাৰ ন্যায় বিচাৰিছিল, তাত প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু তাৰ মাজতে আমি দেখিবলৈ পালোঁ আন্ধাৰৰ সুযোগ লৈ একাংশ দুষ্কৃতিকাৰীয়ে উক্ত সংঘাতৰ ঘটনাত লিপ্ত থকাৰ অভিযোগত অভিযুক্ত চান মহম্মদ আলীৰ বাসগৃহত আক্ৰমণ কৰে। বাসগৃহত আক্ৰমণ কৰাতে ক্ষান্ত নাথাকি উক্ত বাসগৃহসমূহত অগ্নিসংযোগ কৰে। আৰু অগ্নিসংযোগৰ ফলস্বৰূপে আমি ইতিমধ্যে ঘটনাস্থলী বুজ লৈ আহিছোঁ। সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হৈছে যে 4টাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে, তাত বাইক জ্বলাই দিয়া হৈছে। আৰু এই ঘটনাটো সমগ্ৰ অসমতে বিয়পি পৰিছে যে গোৰেশ্বৰৰ ৰৌমাৰীত এক সাম্প্ৰদায়িক এক সংঘাতৰ এক পৰিৱেশ সৃষ্টি হৈছে। কিন্তু আমি এটা কথা স্পষ্ট কৰি দিওঁ যে কোনো পক্ষই এই সমগ্ৰ ঘটনালানিক যাতে সাম্প্ৰদায়িক ৰহণ নাখানে। এয়া আমাৰ ABMC আৰু অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ যৌথ আহ্বান। তামোলপুৰ শান্তিপ্ৰিয় অঞ্চল, গোৰেশ্বৰ শান্তিপ্ৰিয় অঞ্চল, এই অঞ্চলত আমি যুগ যুগান্তৰ ধৰি এই অঞ্চলত হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহে আমি ঐক্যবদ্ধভাৱে বসবাস কৰি আছোঁ। ঘটনাৰ ন্যায় বিচাৰিব গৈ নিশ্চয় তাত যথেষ্টখিনি ৰাইজ সমাগত হৈছিল। সেই জনগণৰ মাজৰে পৰা একাংশ দুষ্কৃতিকাৰীয়ে যিসকলৰ উদ্দেশ্যই হ'ল সমাজত সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰা, সেই যুৱকসকল বা সেই দুষ্কৃতিকাৰীসকলৰ একাংশ যুৱকে তাত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিলে। আৰু এই ঘটনাটোকো আমি সেই যি চান মহম্মদ আৰু আজিম আলী বাসগৃহত যি অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিলে, এই ঘটনাকো আমি ABMCয়ে হওক বা আমাৰ অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি কঠোৰ ভাষাৰে গৰিহণা জনাইছোঁ। এনেকুৱা ঘটনা আদি অনাদি কাললৈ যাতে আমাৰ এই অঞ্চলত সংঘটিত নহয়। কাৰণ কোনোবা ব্যক্তিয়ে আইন ভংগ কৰি কোনোবা নিৰ্দোষী যুৱকক মাৰপিট কৰিছে, আমি আৰক্ষীৰ ওচৰত বা চৰকাৰৰ ওচৰত বা আইনৰ ওচৰত আমি ন্যায় বিচাৰিব লাগিব। কিন্তু ন্যায় বিচাৰিব গৈ যদি এনেকৈ আইন হাতত তুলি কাৰোবাৰ সৈতে অন্যায় কৰোঁ, কাৰোবাৰ ঘৰত অগ্নিসংযোগ কৰোঁ, নিশ্চয় এই ঘটনাই সমাজত এক সংঘাত সৃষ্টি কৰিব, বিভাজনৰ এক পৰিৱেশ সৃষ্টি কৰিব আৰু আইনৰ শাসনত বাধা হৈ সৃষ্টি হ'ব। আমি তামোলপুৰ আৰক্ষীক যোৱাকালি দিনটোতে আমি আহ্বান জনাইছিলোঁ যে এই ঘটনাখিনি কঠোৰ হাতেৰে দমন কৰিব লাগে, সমাজত যাতে শান্তি শৃংখলা ব্যাঘ্ত নহয় তাৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যথোপযুক্ত মানে আৰক্ষী বাহিনী তাত মোতায়েন কৰিব লাগে। কিন্তু আমি গম পাইছোঁ যে যোৱাকালি দিনটোত তাত গোৰেশ্বৰ আৰক্ষীৰ সিমানখিনি শক্তি তাত মজুত নাছিল, সিমান বাহিনী মজুত নাছিল। কিন্তু পৰৱৰ্তী সময়ত তাত বিভিন্ন আৰক্ষী তাত মোতায়েন কৰা হৈছে। তো আমি ABMC আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে ইতিমধ্যে চান মহম্মদ আৰু আজিম আলীক গ্ৰেপ্তাৰ কৰা হৈছে, তামোলপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু যি দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে, সেই দুষ্কৃতিকাৰীকো আৰক্ষীয়ে উপযুক্ত তদন্ত মৰ্মে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা কৰিব লাগে। তাৰ সমান্তৰালভাৱে আমি আৰু এটা কথা আহ্বান জনাওঁ, আৰক্ষীয়ে তদন্তৰ নামত যাতে কোনো বিনা দোষী নিৰ্দোষী মানুহক হাৰাশাস্তিৰ নকৰে, সেয়া আমাৰ ABMCৰ ফালৰ পৰা আহ্বান থাকিল। কাৰণ আমি বিভিন্ন সময়ত দেখি আহিছোঁ কিছুমান সৰু সুৰা ঘটনা এটা সংঘটিত হোৱাৰ লগে লগে একাংশ সমাজত ব্যক্তি আছে, একাংশ যুৱক আছে, লগে লগে ঘটনাটোক এক সাম্প্ৰদায়িক ৰহণ খানি সেই ঘটনাটোক এটা বিপথে পৰিচালিত কৰি হিন্দু মুছলমানৰ সংঘাতৰ দ্বাৰা এটা বাতাবৰণ তৈয়াৰ কৰি পেলায়। আৰু পৰৱৰ্তী সময়ত সেই ঘটনাৰ ফলশ্ৰুতিত যি পৰিস্থিতি সৃষ্টি হয়, সেই পৰিস্থিতিৰ বাবে স্থানীয় নিৰপৰাধী নিৰ্দোষী যুৱকসকল বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হয়। সেইকাৰণে আমি তামোলপুৰ আৰক্ষী প্ৰশাসনৰ ওচৰত আমাৰ বিশ্বাস আছে
আস্থা আছে যে তামোলপুৰ জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত এক পানী নসৰকা তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে ছান মহম্মদ আলী, আজিম আলী আৰু তাৰ পৰৱৰ্তী সময়ত যিসকল দুৰ্বৃত্তৰ দ্বাৰা অগ্নিসংযোগ কৰা হ'ল সেই দুৰ্বৃত্তসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ আইনী শাস্তিৰ ব্যৱস্থা যাতে গ্ৰহণ কৰিব পাৰে। আৰু আমি এই চেগতেই অসমৰ সৰ্বস্তৰৰ জনগণক, বৃহত্তৰ তামোলপুৰ জিলা আৰু গোৰেশ্বৰ অঞ্চলৰ সৰ্বস্তৰৰ জনগণক আমি ABMCয়ে বা অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সমাজত শান্তি শৃংখলা বৰ্তাই ৰাখিবলৈ আমি আহ্বান জনাইছোঁ। উৰা বাতৰিত মনোযোগ নিদিবলৈ আমি আহ্বান জনাইছোঁ। আমি ঐক্যবদ্ধ হৈ আছোঁ আৰু বৃহত্তৰ অঞ্চলত আমি আদি অনাদি কাললৈ আমি ঐক্যবদ্ধ হৈ জীয়াই থাকিব লাগিব। এনেকুৱা ধৰণৰ ঘটনাই যাতে আমাক সমাজৰ যিটো ভাতৃত্ব ভাৱৰ পৰা যাতে আমাক বিচলিত কৰিব নোৱাৰে, তাৰ বাবে আটাই নিজৰ নিজৰ দায়িত্ব পালন কৰিবলৈ আমি আহ্বান জনাইছোঁ। তাৰ মাজতে আমি দেখিবলৈ পাইছোঁ একাংশ ব্যক্তিয়ে বিভিন্ন ধৰণৰ ধৰ্মীয় শ্লোগান দি এটা সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে। কোনো ধৰ্মই অশান্তি কৰিব নিশিকায়। হয়, কোনোবা ধৰ্ম বা কোনো সম্প্ৰদায়ত এজন দুজন ব্যক্তি বা এটা অংশ কিবা অপৰাধ মানসিকতা থাকিব পাৰে, তাৰ মানে এইটো নহয় যে সমগ্ৰ জনগোষ্ঠীটো বা গোটেই সম্প্ৰদায়টো সেই অপৰাধী মানসিকতাৰ লগত জড়িত হৈ থাকিব। এয়া কোনো কাৰণতেই হ'ব নোৱাৰে। তাৰোপৰি আমি আহ্বান জনাইছোঁ, যিহেতু আমি দেখিবলৈ পাইছোঁ যে সেই ৰৌমাৰী, ৰামচাজাৰ আদি অঞ্চলত সেই অঞ্চলৰ জনগণ এটা আতংকত ভুগিছে। তো আৰক্ষী বিভাগৰ দায়িত্ব যেন প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী মানুহৰ মনত যি ভয় সৃষ্টি হৈছে সেই ভয়খিনি আঁতৰ কৰি যাতে মানুহে পূৰ্বৰ দৰে ভাতৃত্ব ভাৱেৰে একেখন বজাৰতে বজাৰ কৰি একেখন গাঁৱতে যাতে একেলগে ভাই ভাই হিচাপে মিলি থাকিব পাৰোঁ, সেই উদ্দেশ্যে আজি আমি অল BTR বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আৰু ABMC ঐক্যবদ্ধ হৈ গোৰেশ্বৰ চহৰৰ মাজ মজিয়াত এই বিস্তুৰ ভাৱন প্ৰাংগণত সংবাদ মেলৰ জৰিয়তে আমি আহ্বান জনাইছোঁ।